ৰাতিপুৱালৈকে থাকিম। কেনেকুৱা পৰিৱেশ বে তো সেই চহৰতো বাতৰিবিলাকৰ বিহুৰ পিছত মানে কি ঠাণ্ডা নালাগিলে এনেকৈ থাকোঁতে মানে ঠাণ্ডাৰ দিন গুচিয়ে গ'ল আৰু জেকেট চেকেট নিপিন্ধিলেও এতিয়া মানে চলি যোৱা হৈছে পিন্ধিলেও চলি যায় কিন্তু আজি মই পিন্ধিব লাগিব কাৰণ মই যাব লাগিব বাইকত এখন সভা চাব লগা হৈছে সভা কিন্তু ক'ত সভাই কি হ'ব মই সকলো জনাই আছোঁ প্ৰথম ৰেডি হৈ পিনে ওলাই পিনে যাই আছোঁ গাইছ আমি ওলাই আহিলোঁ আৰু এই মোৰ লগত আহিছোঁ চন্দন আৰু দুজন আগত যাই আছে ই টিভি চাবি নে কি আজি তামান টিভি মানে কি গম পাইছিলে বস্তুটো আৰু এতিয়া বলক বালিক্ষেত্ৰ যাই বালিক্ষেত্ৰ গাইজ বাইক চাইক থৈ পিনে আহি গ'লোঁ আৰু বাকী কেইজন পিছফালে আছে আৰু চব ধুনীয়া পৰিৱেশ চাওক ভিতৰত সোমাই আছোঁ আৰু কি ধুনীয়াকৈ সজাইছে এইবোৰ চাওক ফুলাৰে পুৰা একদম মানে পুৰা বিয়াৰ ৰভা সজোৱা ভিতৰ ভাগত সোমাই চাওক কি ধুনীয়া এটা গেট বনাইছে এইটো গেটৰ পৰা মানুহ চাওক না আৰুতো আছে আৰু ৰাতিলৈ আৰু ভিতৰত ধুনীয়া এটা পানী পৰি আছে এইটো নাম কি হ'ব ৱাটাৰ চেল্ফি পইণ্ট বেলেগ নাম চাম নাজানো আৰু এইটো চাওক ইয়াত নিউ ডিজাইন দিছে কলপাতাৰ মাজে মাজে লাইট মজা লাগিছে প্ৰথম ইয়াৰে মন্দিৰটো দৰ্শন কৰিলে তাৰপিছত গোটেই দেখাই আছোঁ একেলগে এতিয়া আহিছোঁ বালিক্ষেত্ৰত যি মেইন গোপাল মন্দিৰ সেই গোপাল মন্দিৰৰ ভিতৰত চাওক চাৰিওপিনে চাকি আছে কি মানে ইয়াৰ পৰা চাকিটো লৈ যাই পিনে আগলৈ লৈ যাই আছে মানে মানুহবোৰে মানে কিয় লৈ যাই আছে কি কথা মই ভালদৰে নাজানো তো জানিবৰ চেষ্টা কৰি এইফালে চাওক না চাকি দিয়া মানুহ লাইন চাওক আৰু এই দাদাজন খুলি লওক তাত গৈ আছে কাৰণটো কিনো কাৰণটো আমাৰ ইয়াত এজন মানুহে ডাঙৰ মৃত্যু হৈছে ভীষ্ম একাদশী তাৰ একাদশীটো তাৰ মৃত্যু পালন কৰে পালন কৰিবলৈ উপবাস ভক্তই উপৰদিনীয়া উপবাসে থাকি বন্তি জ্বলায় তালৈকে যে লৈ যায় কাৰণ তাৰ লৈ যায় তাতে চোপা ৰাতি আৰু বন্তি জ্বলাই ৰখি থাকে মানুহ তাৰে কাৰণত বহুত ভক্তগিলাখনে পূৰ্ণ হয় ভাৱ কৰে ল'ৰা ছোৱালী নহগিলান ভাৱ কৰে কিছুমানৰ মনৰ বাচনা পূৰ্ণ হয় দাদাজনে ক'লে গোটেইখিনি তেনেকুৱা ধৰণে গোটেই ৰাইজ মিলি পিনে চাকি ধূপ দি পিনে অপবাহে থাকি মানে অলপ পূজা অৰ্চনা কৰে মনত শান্তি লাভ কৰে সেইটো আমি তাৰ পৰা ওলাই আহিলোঁ আৰু পিনে চাওক আকাশী বন্তি জ্বলাইছে মই দেখাইছোঁ ৰ'ব এইফালে সিজাই দি থকা হৈছে যিসকলে গোটেই ৰাতি মানে ইয়াত চাকি জ্বলাব উপবাহে থাকি এইপিনে যাওক সকলোবোৰ খানা বনাইছে এইবোৰ চাৰিওফালে কিমান চৌকা হৈছে ধোঁৱা আছে গোটেই এইপিনে দাদা আছে আৰু আইতাও আছে দাদা আপুনি ক'ৰ পৰা আহিছে আমি নলবাৰীৰ পৰা আহিছোঁ প্ৰতি বছৰে আহে নেকি একদম প্ৰতি বছৰে আমি একদম ৰাতিপুৱালৈকে থাকিম ৰাতিপুৱালৈ আৰু খানা ইয়াতে হ'ব কেইজনমান আহিছে আমাৰ 15জন আহিছে 15জন আৰু মন্দিৰটো যে দেখাইছিলোঁ মন্দিৰৰ পৰা চাকিবোৰ জ্বলে এনেকৈ আনি থকা হয় চাওক এইবোৰ আনি আছে আৰু জলৈকে নি আছে তাত দেখাইছোঁ কিমান হাজাৰ চাকি আছে লাখ বুলি ক'ব পাৰি ওপৰৰ পৰা চাওক কেনেকুৱা দেখি এই কিমান দূৰলৈ মানুহ পুৰা একদম ভৰ্তি হৈ আছে আৰু চাওক চাকিবোৰ এনেকৈ লৈ যাই আছে তলৰ ফালে বিভিন্ন ধৰণৰ বেলেগ বেলেগ দোকান আহিছে আৰু গোটেইবোৰতো দেখুওৱা অসম্ভৱ গতিকে একেবাৰে গোটেইবোৰ মানে অলপ শ্বৰ্ট লেভেল দেখাই দিছোঁ বহুত আছে খোৱা লোৱাৰ পৰা আৰম্ভ কৰি পৰা কাপোৰ কানিৰ পৰা মনোহাৰীৰ পৰা চেণ্ডেলৰ পৰা গাইজ বহুত বেছি ভিৰ বেলেগত ভিৰ নহ'লে মনোহাৰী ভিৰ হ'বই হয় না আমাৰ টেনশ্যন নাই আমি আহিব লাগিব মেইন ঠাই য'ত আৰিয়া দিয়ে আৰু চাওক ন পৰিৱেশ চাওক মানুহ মানে এনেকুৱা মানুহ খাৰা হ'বলৈ ঠাই নাই চাওক এইখিনি মাজত খালী আছে মানুহ চাওক পুৰা একদম ভৰ্তি আছে আৰু ইয়াৰ পৰাই এনেকৈ ক'লৈকে যে আছে লাইন হিচাপ নাই পুৰা লাখ চাকি ইয়াত মানে জ্বলোৱা আছে এইপিনে আছে সেইপিনেও আছে পুৰা হাজাৰ লাখ চাকি মানুহ চাওক আৰু ভাবি চাওক ইয়াত কেনেকৈ গৰম হ'ব ইয়াতে চাওক মাৰ্বল ভৰাই খেলা চলি আছে মাৰ্বল যদি ইয়াৰ ভিতৰত মানে সোমাব পাৰে কণী দিয়া হয় এনেকৈ এইবোৰ খেলি আছে আৰু দাদা এজনে দুটা নে কি পালে কণী এইপিনে চলি আছে সৰু ল'ৰা ছোৱালী খেলা বস্তু কিবা কিবি এইপিনে জাম্পিং এইপিনে কিবা পঞ্চম নিচিনা এইটো গোটেই পৃথিৱীৰ মানুহ ইয়াতে আছে নেকি আজি পাগলা হৈছোঁ পাগলা গাইছ আমি আকৌ আহি গ'লোঁ মন্দিৰৰ কাষত কাৰণ এতিয়া গোপাল ওলাব ধৰিব মানে উইনবাৰ মানে দেৰিকৈ ওলাই ভাগ্যই ভাল কিজানি এবাৰ ভাগ্য ভাল গতিকে আমি গোপাললৈ দেখা পাম গতিকে বলক আপোনালোক দেখাই আছোঁ এনেকৈ গোপাললৈ দেখা পালোঁ আৰু যি হৰিত ধ্বনি দিয়ে গোপালৰ মানে কি বিশ্বাস কৰক গান নোচোন খেলি উঠে যেনেকৈ মানে কি ক'ম আৰু ভাল লাগিল বহুত বেছি
মই তেতিয়া হেঁচা কি বহি গৈছিলোঁ মই নিজে এতিয়া মানে নিজে মই ভাবিব পৰা আৰু মই হাঁহি পাগলা হৈছোঁ আকলা কি ক'ম আৰু পাগল মানে ইয়াত পুৰা একদম পাগল হ'ব বিদ্যা কৈছোঁ এনেকুৱা মই জীৱনত দেখা নাই মানুহ বাপৰে বাপ মানুহ যাবৰ উপায় নাই এতিয়া মানে যিটো গোপাল আনিছে সেইটো গোপাল মন্দিৰত থোৱা হ'ব আৰু শেষৰ দিনা ইয়াৰ পৰা আকৌ তাত লৈ যাব আৰু মানুহ চাওক না কৰিব ভিডিঅ'ত দিব লগা আৰু বহুত বস্তু থাকি গ'ল কিন্তু ইমানবোৰ দিয়া অসম্ভৱ বহুত দীঘল হৈ যাব মানে অহাবাৰ যদি আৰু গোপালে ভালে ভালে আহে তো আহিবলৈ চেষ্টা কৰিম আকৌ এবাৰ গাইজ এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ মানে বহুত বেছি ভাগৰ লাগিল মানে এতিয়াই ভাগৰটো লাগিছে আৰু প্ৰায় তাত 4 ঘণ্টামান খোজ কাঢ়িলোঁ মানে ভাগৰৰ হয়তো অহা নাছিল বহুত বেছি এনাৰ্জি পাইছিলোঁ হয়তো যদি গোটাই দিছে যে ভিডিঅ'টো গমেই পাইছে আৰু মানে কি বহুত বেছি ভাল লাগিল আৰু এনেকুৱা মানুহ মই দেখা নাছিলোঁ এইবাৰ আহিলোঁ যোৱাবাৰ আহিছিলোঁ কিন্তু ইমান পোৱা নাছিলোঁ এইবাৰ আল্টিমেট আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰিম কৰিলোঁ ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই